এয়া অভি, নিয়ৰ, সীমান্ত আৰু বগা। গাঁওখনৰ চাৰিজন একেলগৰে বন্ধু। ঘৰৰ অৱস্থা গোটেইকেইজনৰে একে যদিও দেউতাক ঢুকোৱাৰ পিছৰ পৰা অভিয়ে তাৰ নিজৰ ঘৰখনৰ গোটেই দায়িত্ববিলাক ল'বলগীয়া হৈছে। উপাৰ্জনৰ বয়স অৱশ্যে এজনৰ হোৱা নাই যদিও ল'ৰাৰ জীৱন জানো বয়সৰ ওপৰত নিৰ্ভৰ কৰে। পৰিস্থিতিত পৰি কোনে কেতিয়া কি কৰিব লগা হয় হয়তো কোনেও নাজানে। আৰু এয়া ৰিমজিম, অভিৰ একমাত্ৰ প্ৰেয়সী। দেউতাকৰ একমাত্ৰ মৰমীয়াল ছোৱালীজনী। কেৱল দেউতাকৰেই নহয়, গোটেই গাঁওখনতেই তাইক মৰমত সকলোৱে ৰিম বুলিয়েই মাতে। অভাৱ কি বস্তু তাই হয়তো সৰুৰ পৰা গমেই নাপালে। যি লাগে বুলি কয় দেউতাকে প্ৰত্যেকটো বস্তুৱেই তাইক দিব চেষ্টা কৰিছে। এনেকৈ আৰু কিমান দিন অভি? কিমান আৰু এনেকৈ ৰাস্তাৰ ঘৰত বহি দিন কটাম? শিখৰটো হ'লে 10 টকা এটা নাথাকে। আচলতে এই গাঁওখনৰ ভৱিষ্যত বোলা বস্তুটোৱেই নাই। থাকিবনো কেনেকৈ? গোটেই গাঁওখনৰ কোনোবা এজন দেখিছেনে যে নিজৰ জীৱনক লৈ অলপমান চিৰিয়াছ? চবৰে খালি এটাই চিন্তা, চলি গৈ থাকিলে হ'ল। আৰে চলি গৈ থকা এটা জীৱন নহয়তো। কথাটোতো তাতেই, কেতিয়া যে মানুহৰ চিন্তাধাৰা সলনি হ'ব কোনো একো ডাঙৰকৈ চিন্তাই নকৰে। আৰু এইখিনি কথা যেতিয়া আমি মানুহক ক'ব খোজোঁ তেতিয়া আমি পণ্ডিত, তেতিয়া আমি অভাৰ স্মাৰ্ট। বাদ দেও, কিমান ভাবিব ৰ'বকে? নিজৰ কথাটো অলপ ভাব। গাঁৱৰে চক্ৰৱৰ্তীৰ পৰা কেনেকৈ ল'ব পাৰি সেয়া প্লেনিং কৰা কথা। কিয় তই আজি যে ৰিমৰ ফোন হোৱা নাই যেন পাওঁ। ইমানো নহয় আৰু বুজিলি, তৎকাতে অনবৰতে তাক ইনক্লুড নকৰিলে নহয় নেকি? বেলেগ হোৱা হ'লে কেতিয়াবা কাজিয়া কৰিলে হয়, মই কাৰণেহে। দে হ'ব দে এতিয়া আৰু বাদ দে। আন্ধাৰ হোৱাৰ আগত অলপ ফুৰিবলৈ যাওঁ আৰু টিউশ্যনলৈ যোৱা ছোৱালীকেইটা অলপ চাই আহোঁ। টিউশ্যনৰ ছোৱালী চাব যোৱাৰ উদ্দেশ্যৰে গৈ কিন্তু সিদিনা সিহঁতে এটা ভাল সিদ্ধান্তই ল'লে যে সিহঁত অহা সপ্তাহত চহৰলৈ যাব। চহৰত গৈ কাম কৰি সিহঁতে পইচা উপাৰ্জন কৰিব। এতিয়াই সময় হ'লনে তোৰ? কোৱা নাছিলোচোন তোক অলপ ওলাই যাম বুলি। বাৰু ক এতিয়া, এনেই কথা পাতিব মন গ'ল নে কিবা কাম মানে ৰিম, অহা সপ্তাহত চহৰলৈ যাম বুলি ভাবিছোঁ। চহৰলৈ? তই আকৌ চহৰলৈ কিয় যাৱ? ইয়াত থাকি কি লাভ হ'ব? যেনিবা কামে পাওঁ। অ' কথাৰ গুৰি ক'ৰবাত। হ'ব তই চহৰলৈ যা, তাতেই থাক। তাতে ভাল ভাল ছোৱালীও পাবি। কথাবিলাক অলপ বুজি চাৰিম। মই কি বুজিব লাগে হা? তই চহৰলৈ যাবি, তাত থাকিবি, আৰু মই? আৰে মই তাত চহৰৰ হাৱা লগাব নাযাওঁতো, কাম কৰিবহে যাম। চাৰিম, যোৱা বছৰ দেউতাই ঢুকোৱাৰ পিছত এক্সাম দিবলৈ নহ'ল, আৰু এতিয়া ইউনিভাৰ্চিটিটো দেউতাৰ ডেথ চাৰ্টিফিকেটখন দেখালে এক্সামটো পাছ কৰাই নিদিয়ে। এই পইচাকেইটা কেনেবাকৈ দিব পাৰিলে মই ডিগ্ৰী চাৰ্টিফিকেটখন পাম। এটা কথা কি জানো অভি, তই এনেকৈ পঢ়া শেষ নকৰাকৈ কাম কৰিব গ'লে তোৰ বহুত কষ্ট হ'ব। কোম্পানীৰ মালিকে তোক যেনি তেনি কামত লগাব, আৰু মই নিবিচাৰোঁ তোৰ ইমান কষ্ট হোৱাটো। আৰে পাগলী, উপাৰ্জন কৰিবলৈ কষ্ট কৰিবই লাগিব, এয়াতো কোনো পাপ নহয়। আৰু তই নিজে ভাবচোন, ইমান দিন গাঁৱতে আছোঁ, এনেকৈ থাকে জানো তোৰ দেউতাৰ মূল্য দিব? পাপ নহয় বুজিলোঁ, কিন্তু সামান্য কেইটামান টকাৰ বাবে এনেকৈ পঢ়া শুনা শেষ নকৰাকৈয়ে। আৰু শুন, মোক কালৈ দিয়ে কালৈ নিদিয়ে সেয়া পাপাই নহয়, মই সিদ্ধান্ত ল'ম। সৰুৰ পৰা পাপাই যি লাগে বুলি কওঁ তাকে দিছে। ইয়াৰ অৰ্থ এয়াই নহয় যে মই মোৰ ইচ্ছাৰ বিৰুদ্ধে গৈ বিয়াত বহিম। আৰম্ভণিৰ পৰা মই তোকেই ভাল পাই আহিছোঁ। তই খেতি কৰিলেও মই তোৰে, আৰু তই চাকৰি কৰিলেও মই তোৰে।
অঁ ক ক'ত আছা ঘৰতে কিয় ব্যস্তটো নহয় না জাষ্ট ফোনটো চাৰ্জ লগাইছিলোঁ তই 5 মিনিটত পইণ্টলৈ আহ কিয় কি হ'ল সেইবিলাক বাদ দে মুঠতে তই আহ ঠিক আছে গৈ আছোঁ মা অ' মা কি হ'ল অ'? মই অলপ ওলাই আহোঁ ইমান ৰাতি কিনো দৰকাৰ ওলাল আকৌ তোৰ? গম নাপাওঁ মাতিছেহে মোক বাৰু সোনকালে আহিবি ভাত হ'বই এতিয়া তই দুপৰীয়াও খোৱা নাই হ'ব দে মোৰ দেৰি হ'লেও নিজে খাই ল'বি পাপা কোৱা কি কৰিছা ডিউটিৰ পৰা পালোহি জাষ্ট পইচা অলপ লাগিছিলে ইমান ৰাতিনো তোমাক কিয় পইচা লাগে এই এতিয়া নহয় অ' কলেজৰ ওচৰতে গ্ৰন্থমেলা এখন বহিছে ভাবিলোঁ তাৰ পৰা নভেল কেইখনমান লৈ আহোঁ আৰু কৰিবলগীয়া বজাৰ কেইটামানো আছে আচ্ছা কাইলৈ মৰ্ণিং দিলে নহ'বনে হ'ব দিয়া দিয়া হ'ব গুড নাইট গুড নাইট এই লাইটটো অফ কৰ মানুহ মাৰি দিবি দেই তহঁতে তোক আকৌ এনেকৈ মাতিলে ৰিমৰ ফোন পাতি আমাৰ ওচৰলৈ আহিলি হয় জানো দে দে সেইবিলাক বাদ দে এতিয়া বহ সোনকালে আৰম্ভ কৰ আৰম্ভ কৰিবি ৰ আগতে শুন মোৰ কথাখিনি চা অভি তোক আমি ইমান টাইম ৰখি আছোঁ আমি তোৰ কথা খাই খাই শুনিব পাৰিম এতিয়া বেগটো ল না ভাইহঁত মোৰ দ্বাৰা নহ'ব দে মা ঘৰত ভাত খাব ৰখি আছে ল এটা বেগ খালে মানুহ মৰি নাযায়তো নে তোক চাকৰিয়ালৰ বেটিয়ে খাব মানা কৰিছে আৰে তহঁতে প্ৰত্যেকটো কথা এনেকৈ কিয় ল পৰিস্থিতি অনুসৰি কেতিয়াবা খোৱাটো বেলেগ কথা কিন্তু ৰাতি এনেকৈ মদ খাই ঘৰত যোৱাটো তাতে মা ঘৰত অকলে আছে আৰু শুন আমি এনেকৈ চহৰত যোৱাটো ভাল নহ'ব নেকি তাতে নিয়ৰ ঘৰত অকলে ভালকৈ বিচাৰিলে কিজানি গাঁৱতে কিবা পাম আমি হ'ব দে অভি তই মোৰ কথা চিন্তা কৰিব নালাগে তই খুলি নকওঁ কিয় তোক ঘৈণীয়ে যাব নিদিয়ে বুলি এতিয়া কি হ'ল গাঁৱৰ চক্ৰ বিহুটোৰ পৰা ওলোৱা আইডিয়া দেখোন তোৰেই আছিলে অঁ কৈছিলোঁ মই কিন্তু ইমান ডাঙৰ সিদ্ধান্তটো লোৱাৰ আগত অলপ ভাবিছোঁতো ভাল হ'ব নেকি বাৰু মই ক'বহে পাৰিম দে এতিয়া মই যাওঁ মা ৰখি ৰখি আমনি পাইছে চাগে আৰে যা যা মাৰে নহয় বেলেগেহে আমনি পাইছে চাগে কওকচোন মেডাম ইমান খৰখেদাকৈ মাতাৰ কাৰণটো কি আগতে নামচোন তই এইকেইটা ল কলেজত যি দিব লগা আছে দিবিগৈ ইমানখিনি টকা তই পালি ক'ত পাপাৰ পৰা ল'লোঁ কিতাপ কিনিবলৈ আৰু তোৰ কিতাপ মোৰ বাবে সেই কিতাপকেইখনতকৈ তোৰ ভৱিষ্যতটো বেছি প্ৰয়োজনীয় কিন্তু তই এইবিলাক কিয় কৰি আছ ৰিম এইকাৰণে কৰি আছোঁ কাৰণ মই নিবিচাৰোঁ মোৰ হ'বলগীয়া মানুহজন কাৰোবাৰ চাকৰ হওক মই বিচাৰোঁ তেওঁ সকলোৰে বাবে এটা উদাহৰণ হওক বাৰু যা এতিয়া মোৰ কলেজলৈ যাব দেৰিয়ে হ'ব ঠিক আছে ভালকৈ যাবি পিছত লগ পাই আছোঁ আচ্ছা এতিয়া ক কাইলৈ কেতিয়া ওলাবি চা ভাই আবেলি গ'লে আমাৰ পোৱাত দেৰি হ'ব গতিকে আমি 8মান বজাত ইয়াৰ পৰা ওলাই দিম পোৱাত সোনকালে হ'ব
আজিলৈ আৰু বাদ দিওঁ নেকি বাহিৰত কাইলৈ বিচাৰিম ৰুম এতিয়া অলপ ৰেষ্ট লওঁ যায় কিন্তু ৰেষ্ট কৰিবি ক'ত এক মিনিট হেল্ল' পাৰ্থ তোৰ ভাইটিৰ নামটো দেচোন মোক তহঁতে মানে আজি দিনটো ৰুম আৰু কাম বিচাৰিয়ে খেলালি দিনটো মানে আমাৰচোন আহি পাওঁতেই 12 বাজিছে দে বাৰু আজি এতিয়া ৰেষ্ট কৰ কাইলৈ কি হ'ব দেখা যাব ঐ তহঁতে কিমান আৰু শুই থাকিবি ঐ বগা উঠ জলদি উঠি কিনে তহঁতে মুখাতখিনি ধো ভাত ৰেডি কৰা আছে খাই ল'বি মোৰ দেৰি হৈছে কিন্তু আৰু শুনচোন তহঁতে ৰুম চাম বুলি কৈছিলি নহয় এইটো গলিৰে অলপ আগুৱাই যাবি তাত হাষ্টমাৰটো অতিত সুধি যাবি তাতে ৰুম খালী আছে চাগে বাৰু ৰুম হ'ল এতিয়া কামৰ মাথা মাৰ সকলো ঠিকেই চলি আছিল সিহঁতে চহৰত কামো বিচাৰি পালে হয়তো যি উদ্দেশ্যৰে সিহঁত চহৰলৈ গৈছিল সেয়া সফল হ'ল কিন্তু দিনবোৰ জানো সদায় একেদৰেই যায় বেচেৰা নিয়ৰক বিশেষ অসুবিধাৰ কাৰণে কামৰ পৰা মালিকে উলিয়াই দিলে লাহে লাহে সিহঁতৰ জীৱনৰ পথ সলনি হ'ব ধৰিলে দিনটো কাম কৰি পোৱা টকাকেইটাও ৰাতি মদৰ গিলাচৰ নামত খৰচ হ'ব ধৰিলে এনেকৈয়ে সিহঁতৰ জীৱন চলি থাকিল দিনটো কাম কৰে ৰাতি হ'লে মদৰ আড্ডাত বহে আৰু এনেকৈয়ে এদিন চাবি দেই আমি যে মালটো খাইছোঁ কিয় খাইছোঁ মালটো কিয় খাইছোঁ মালটো আমি এইটো কাৰণেই খাইছোঁ কাৰণ পুৰুষে মাল খায়েই খা তোৰ আৰু বেলেগ কাম নাই নেকি কেৰেলা তহঁতে খাই থাক না ধ পাগল হৈছে নেকি এই ল মাৰিলে কেলা এই বগা এই বেগ এটা বা আৰে এইজনী ক'ৰবাত ৰখিলে বে কোন বে আৰে এইজনী কাৰণেইতো আজি অভিগাঁৱত নহ'লেতো চহৰলৈ অহা আইডিয়াটো তাৰেই আছিল কিন্তু চাকৰিয়াৰ বাপাকে নিজৰ জীয়েকক জানো এই বেগাৰলৈ দিব এই মাৰ না কেলা মাৰ ঐ টাইম কিমান হ'ল চা এই ৰ না কেলা গেম খেলি আছোঁ ঐ তই চা 9:15 এতিয়া গ'লে কিন্তু হাফ এটা পাম এইটো শেষেই হ'ল চা ঐ ব'ল তহঁতে যদি খাবই পৰা একেবাৰে আনি কিয় নোলোৱা আধা খাই আনিব যোৱাটো তহঁতৰ চখ নেকি চা নিয়ৰ গাঁৱৰ পৰা ওলোৱা দিন ধৰি তোক আমি পু দিছোঁ না তই বজাৰ আনিছ না তই ৰুম ভাড়া দিছ গতিকে আমাৰ খাই আমাক বাধা নিদিবি যা তেনেহ'লে ঐ ব'ল ড্ৰেছটো চেঞ্জ কৰ আৰু ব'ল হেল্ল' নিয়ৰ প্ৰব্লেম এটা হ'ল মই মেডিকেল গৈ আছোঁ তই মেডিকেললৈ আছোঁ
হেল্ল' অভি, ক'ত আছ তই? পইচা অলপ লাগিছিলে, বৰ ডাঙৰ বিপদত পৰিছোঁ। আৰু এনেকৈ হঠাৎ কি হৈছেনো? কি হৈছে মানে, আচ্ছা, তোৰ কিউআৰখন চেণ্ড কৰ, মই পঠাই আছোঁ। চহৰত জিলিকি থকা জগতখনত সোমাই নিজৰ জীৱনৰ মূল্যৰ কথা পাহৰি গৈছোঁ চাগে। তাৰে ফল ভুগি আছোঁ এতিয়া। হয় দে, চহৰৰ ইণ্ডিপেণ্ডেণ্ট হ'ব যোৱাতকৈ আমি ইয়াত এনেকৈ থকাই ভাল। আজি হয়তো অভি নথকা হ'লে আমাৰ কি দশা হ'ল হয় কোনে জানে। আৰে তোৰ কথাই পাতি আছিলোঁ, বহ। ঘৰত আহিছোঁ বুলি এবাৰতো ফোন কৰ। বেছি সময় হোৱা নাই, জাষ্ট ঘৰৰ পৰা ফ্ৰেছ হৈ আহিছোঁ। কিন্তু তই কেনেকৈ গম পালি আমি যে ইয়াত আছোঁ বুলি? টিউশ্যনলৈ গৈ থাকোঁতে দোকানীখোৰে ক'লে তহঁতখনো ৰাতিপুৱা গাড়ীৰ পৰা নামা দেখিছে। এই ৰ তই ক'ত যাই আছিলি? টিউশ্যনলৈ আকৌ। টিউশ্যন মানে তই মাষ্টৰো হ'লি, কিন্তু তোৰ ষ্টুডেণ্টৰ মাক বাপেকে গম পায় নে নাপায় যে তোৰ গ্ৰেজুৱেশ্যনত বেক আছে? বেগ উঠালোঁ নহয়। বাৰু সেইবিলাক বাদ দে, তই মাষ্টৰ কেনেকৈ হ'লে কচোন? ক'ব গ'লেতো বহুত কথা। সেইদিনাখন যেতিয়া তহঁত চহৰলৈ ওলাই গৈছিলি, সেইদিনাখন মোৰো বহুত বেয়া লাগিছিল। আজি হয়তো ৰিম নথকা হ'লে তহঁতকো সেইখিনি সহায় কৰিব নোৱাৰিলোঁ হয়। ডিগ্ৰী বেগ উঠাবৰ বাবে বেচেৰীজনীয়ে দেউতাকৰ পৰা টকা লৈ মোক দিলে, আৰু তেনেকৈ লাহে লাহে আৰম্ভ কৰিলোঁ এইবিলাক। বাৰু এতিয়া তহঁতৰ চহৰৰ কথা কচোন। আমাৰ চহৰ বাদ দেও, প্ৰকৃত চহৰ তোৰখনে।